নমস্কাৰ বন্ধুসকল বহু দিনৰ বিৰতিৰ পিছত আজি আমি এটা নতুন ভিডিঅ' লৈ আহিছোঁ মানে এইকেইদিন এনেকুৱা ব্যস্ত আছিলোঁ মানে মই ভিডিঅ' বনাবলৈ একদম সময় পোৱা নাই মানে বহুত মানে এনে চেনেলডাল মানে ডাউন পৰি গৈছেগৈ আৰু সোনকালে তোমালোকে তোকে ছাবস্ক্ৰাইবটো কৰি দিয়া তোকেতো হ'লে মনটো মোৰো ভাল লাগিব দিয়াচোন বাৰু বন্ধুসকল মানে কি হ'ল আৰু মানে ভিডিঅ' বনাবলৈ একদম সময় নাই মানে ইটো সিটো কামত যি কামত মানে পুৰা ব্যস্ত আছিলোঁ তাৰপিছত আজি ভাবিলোঁ আজৰি পাইছোঁ আজিৰ পৰা মানে আজৰি পুৰা কণ্টিনিউ ভিডিঅ' দিম বুলি তোমালোকৰ ওচৰত মই প্ৰতিশ্ৰুতিবদ্ধ আজি মই মানে পুৰা কণ্টিনিউ ভিডিঅ' দিম খালি কণ্টেণ্টটো মেইন আৰু কণ্টেণ্টটো থাকিলে সদায় ভিডিঅ' দিম না বাৰু ঠিক আছে বন্ধুসকল প্ৰথমতে মোৰ অন্য এটা ৰষ্টিং ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু তোমালোকে চাইছা মিষ্টাৰ বিষ্ণু বন্ধুসকল মানে যোৱাকালি সৰস্বতী পূজা মানে পাৰ হৈ গৈছেহে আজি ৰাতিপুৱাই মানে মই শোৱাৰ পৰা উঠি মোবাইলটো বোলো চাওঁচোন ফেচবুকটো খুচৰি চাইছোঁ মানে বিভিন্ন ধৰণৰ ভিডিঅ' ভাইৰেল মই ভাবিলোঁ মোৰতো এনেও কণ্টেণ্ট এইকেইদিন নাই ভিডিঅ' দিয়াই হোৱা নাই ইমানেই ব্যস্ত আছিলোঁ চ' আজি ভাবিলোঁ সিহঁতৰ ওপৰতে এচাত জাৰি দিওঁ মানে আমাৰ ছোৱালীহঁতৰ ওপৰত এচাত জাৰি দিওঁ বুলি ভাবিলোঁ চ' সেইকাৰণে আজি ভিডিঅ'টো বনাইছোঁ ভিডিঅ'টো পুৰা শেষলৈকে চাই থাকিব পুৰা ধামাকা হ'বলৈ গৈ আছে তেন্তে ব'লা আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বন্ধুসকল ৰ'বা সৰস্বতী পূজা ভাইৰেল ভিডিঅ' তোমালোকে চাবা কিন্তু তাৰ আগতে মই মানে বহুত দিনৰ আগতে কণ্টেণ্ট কেইটামান থৈ দিছিলোঁ সেই কণ্টেণ্টকেইটা মানে আজি একদম ঘপককৈ মনত পৰি গ'ল বোলো আজি সেইকেইটাকে এবাৰ জাৰি দিওঁ সেইজনী হৈছে আমাৰ মানে সকলোৰে মৰমৰ অসমৰ কলংক মানে অসমৰ মানে ৰাজহুৱা হাতী শ্ৰীযুত পূৰ্বালী গগৈ সেই পূৰ্বালী গগৈ ভিডিঅ'টো প্ৰথমে চাই লওঁ তাৰপিছত আমি সৰস্বতী পূজা ভিডিঅ' চাম তোমালোকে নিশ্চয় দেখিলা সেইজনী পূৰ্বালী গগৈ মানে আমাৰ অসমৰ ৰাজহুৱা হাতীটো সেই ৰাজহুৱা হাতীটোৱে আজি বুকুত মেথনি মাৰি তাই ভিডিঅ' বনাই পৰা ইনষ্টাগ্ৰামত ফালি আছে ময়ো বাপাকে কেতিয়াবা ফালি পেলাম ভিডিঅ'ৰ দ্বাৰাই মানে তাইক মই ফালি পেলাম কি যে ভিডিঅ' বনাইছে বা খুব সুন্দৰ ভিডিঅ' তোমাৰ ইনষ্টাগ্ৰামত এইটো ভিডিঅ'ত মিনিমাম মানে 2000 ওপৰত লাইক আহিছে কমেণ্ট আহিছে ভিউজ আহিছে বহুত মানে বন্ধ কৰ কটককে দিম একদম হস্পিটেলৰ পৰা দিছিলে চ' মই পিন্ধি ল'লোঁ আৰু পিন্ধি পেলাই এনেই চ' ভিডিঅ' এটা বনাইছোঁ আৰু ডাঙৰ লাগিছে নাই আৰু কাপোৰ কানি এইখিনি আনি দিয়ক সোনকালে ব্যৱস্থা বন্ধুসকল তাই মেক্সি কিনি ভিডিঅ' বনাইছে ভিডিঅ' বনাই পেলাই আমাক কৈছে বোলে কেনেকুৱা লাগিছে কমেণ্ট কৰক তোৰ মেক্সি চাবলৈ আমি ঘৰত বহি আছোঁ তোৰ মোৰ মাৰে বাপেৰে তোৰ মেক্সি চাবলৈ ইয়াত বহি থৈছা কি যে কথা ক নহয় তোৰ ভিডিঅ' বনাবলৈ কণ্টেণ্ট নাই ভিডিঅ' নবনাবি কিন্তু এনেকুৱা ভিডিঅ' নবনাবি তোৰ মেক্সি কিনিছ তই মেক্সি কিবা পিন্ধি তই যি কৰি থাক তাত মোৰ ক'বলগীয়া একো নাই কিন্তু তোৰ মেক্সিটো পিন্ধি পেলাই কি কৈছ কেনেকুৱা লাগিছে ধুনীয়া লাগিছেনে ভাল লাগিছেনে তই কটককৈ নহয় এই চাণ্ডৰযোৰ উঠাই লৈ ডিম কটককৈ চিনি পোৱা নাই বনৰী জহনী জাতি মানে আমাৰ ৰূপ চৰ্চা কৰিবলৈ বহুত কিবাকিবি আছে আমাৰ ওচৰত ধুনীয়া কাপোৰ পিন্ধিব পাৰোঁ ধুনীয়া অৰ্ণামেণ্টছ পিন্ধিব পাৰোঁ মেকআপ কিন্তু তেওঁলোকৰ বেয়াও লাগে একো নাই তেওঁলোকৰ ওচৰত কিনো কৰিব তহঁতৰ ৰূপটো একেবাৰে গোটেই সেই ডাইনীজনীৰ নিচিনা তেহেঁতৰ ষ্টাইলেই বেলেগ এই কাপোৰ পিন্ধি তাইৰ ষ্টাইল লাগিছে নাই চাওকচোন ভিডিঅ'টো চাওক আপোনালোকে তেওঁলোকৰ বেয়াও ৰেড বাছ ব্লু বাছ ৰেড বাছ যিহেতুকে ঠাণ্ডা দিন এইবাৰ বিহুৰ পিছতে অকণ বেছিকৈ ঠাণ্ডা পৰিছিলে ঠাণ্ডা পৰাৰ লগে লগে সৰস্বতী পূজা আহি আছিলে ভয় এটা হৈছিল নেকি ছোৱালীখিনিৰ যে এইবাৰ ঠাণ্ডাৰ বাবে ফেশ্বনটো চাগে নহ'বই এনেকুৱা ভয় এটা আছিল নেকি নাই লাগা ৰ'দ আহিব বুলি অবভিয়াছলি একদম মানে ৰ'দ নাহিলে আহিমেই পিন্ধাকেই থাকিম মানে ঠাণ্ডা দিলেও নিপিন্ধো আমি চুৱেটাৰ
চুৱেটাৰ নিপিন্ধে সিহঁতে চুৱেটাৰ নিপিন্ধে তলত কাপোৰ পিন্ধি চুৱেটাৰ ঠাণ্ডাই নালাগে সৰস্বতী পূজা যে ঠাণ্ডা কথাই নাই সিহঁতে যদি চুৱেটাৰটো পিন্ধে ক'ৰ পৰা ওলাব নোলাই নহয় তলৰ কাপোৰখিনি হয় নাই তলৰ কাপোৰখিনি ইমান টকা খৰচ কৰি কিনিছে কেতিয়াবা চুৱেটাৰ পিন্ধিব নিপিন্ধে যিমানেই ঠাণ্ডা হওক মোৰ মতেতো সৰস্বতী পূজাটো পূৰা বৰষুণ দিয়া হ'লেই ভাল আছিলে এই সোপা অদৰকাৰীতে গৈ অহা যোৱা কৰি সিহঁতৰ মানে সৰস্বতী পূজাটো কৰি বয়ফ্ৰেণ্ডক লগ কৰিবলৈহে যায় কোনো সৰস্বতী পূজা কোনো মানে সংসুত্ৰই নাইকিয়া হৈ যায় আজিও ভাবিলোঁ ওলাম আৰু নিউজত সেনা পাৰ্লাৰ যাওঁতে মানে নিউজত দেখাই দিলে আপোনালোকৰে DY365 তাৰপিছত আজি ভাবিলোঁ আজিও দেখা দিম মাক কৈ থৈ আহিছে নিউজত ওলামেই আৰু ওলাম বুলি কৈ আহিছে DYতে ওলাই সেইদিনাখন ৰাজুৰিয়াজত গৈছিলোঁ আপোনালোকৰে DY365 গৈছিল তেতিয়া মই ট্ৰেডিং কৰোঁতে উঠাই দিলে নহয় তেখেতলোকে আৰু মই তাতে ওলালোঁ আজিও সেয়া দেখিলেনে সিহঁতি হেনো নিউজত ওলাবই মাকক কৈ থৈ আহিছে বোলে মা মই নিউজত ওলামেই পূৰা ওলাই গৈছে নিউজত বহুত ডাঙৰ কাম কৰিলি ছোৱালী তই নিউজত ওলালি ৰাইজে দেখিলে তোক বৰ ভাল পাইছে কি গোটেই সৰস্বতী হোৱাদি হৈছোঁ কি ধুনীয়া লাগিছে বাৰু যি কি নহওক বন্ধুসকল তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু বহুত কিবা কিবি আছে মানে বহুত কিবা কিবি আছে সৰস্বতী মুঠতে সৰস্বতী ৰিলছটো আৰু থাকিবই আৰু সেইটো মেইন আয়ো কেলা জহনী জাতিহঁত সিহঁতৰ মানে ৰিলটোহে মেইন ৰিলডাল নহ'লে মানে কামেই নাই অকল ৰিলছ সেইডাল ভিডিঅ'ডাল লগাই ল'ব লৈ আয়ো সিহঁতৰ কি গা ৰং কি বংকি মানে সিহঁতৰ নিজৰ মতাটোতকৈও মানে ৰিলছটোহে মেইন সেয়া ক'লেই নহয় বোলে ৰিলছটো মেইন আয়ো ডিম জান কটককৈ চৰ গেলাৰীটো ফুল হ'ব এনেও ফটো উঠিম ঠিকেই কৈছে সিহঁততো গেলাৰীটো ফুল হ'বই সিহঁতৰ কিমান কি ধৰণৰ ভিডিঅ' থাকে তোমালোকেতো জানাই বন্ধুসকল ছোৱালীবিলাক নহয় মানে ইহঁতৰ গেলাৰীডাল মানে ফুল হৈ থাকে যিকোনো ধৰণৰ ভিডিঅ' ধৰাচোন ভিডিঅ' আৰু এইবিলাক যে গুগলত যে চাব পাৰি যিকোনো ধৰণৰ ভিডিঅ' সিহঁতৰ গেলাৰীত ফুল হৈ থাকে আকৌ ইনষ্টাগ্ৰামৰ ভিডিঅ'গাল ফুল হৈ থাকে কিমান ফুল হৈ থাকিব সব বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণ এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে কোনেও যাতে গাত পাতি নলয় আৰু কোনোবাই গাত পাতি ল'লেও মোৰ তাত ক'বলগীয়া একো নাই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোকক মোৰ ফালৰ পৰা বহুত ধন্যবাদ দিছোঁ আৰু বন্ধুসকল তাৰ আগতে মানে মই তোমালোকক এটা কথা কওঁ ভিডিঅ'টো মানে তোমালোকক এইখিনি দেখিছা এইটো মই এইখিনি মোৰ ফেচবুক পেজটো তোমালোকক দি থৈছোঁ সেই ফেচবুক পেজটো সকলোৱে যাতে ফ'ল' এটা কৰি দিবা ফ'ল' এটা সোনকালে অতি সোনকালে মানে 500 ফ'ল'ৱাৰ্ছ হ'ব লাগে আৰু তোমালোকে ইমানখিনি মোৰ যে ইউটিউব চেনেলটো ইমানখিনি মৰম দিয়া বাবে বহুত ধন্যবাদ আৰু ইউটিউব চেনেলটো যাতে তোমালোকে 2K ছাবস্ক্ৰাইব অতি সোনকালে কৰি দিয়া আৰু বন্ধুসকল এটা নতুন ভিডিঅ' প্ৰতিশ্ৰুতি লৈ আজিলৈ বাই বাই সুখত থাকা পুৰা হাঁহি থাকা